Hi everyone, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মই সুকন্যা মোৰ চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি থাম্বনেলটো দেখি গম পাইছে চাগে এটো এটা নাইকা হল ভিডিও আজি প্ৰডাক্টখিনি আহি পাইছেহি এয়া আৰু মই ভাবিলো এটো এটা হল ভিডিও বনাই দিও ঠিক আছে এটো পেকিংটো খুলো বলক First product to hol etu Mama Earthor Upton face wash etu mur second bottle hoy agoto use korisu aru use kori bahut beshi bhal paisu etu karone bhabilu etia offer ote aru eta anilo etu prothomote anisilu moi Mama Earthor official website or pora etu etia ইয়াত নাইকাত সেল দিয়া দেখি ইয়াৰ পৰা আনি ললো ইয়াত সস্তাতে পালো যেহেতু এটোৰ দাম আছিলে অৰিজিনাল দাম আছিলে 249 আৰু মই এটো পাৰচেজ কৰিছো 187 ত বহুতখিনি অফাৰ পালো আৰু সেকেন্ড প্ৰডাক্টটো হল এটো ট্ৰেচিমি এটো কেৰাটিন স্মুথ শ্যাম্পু এটো ইউজ কৰো মই এতিয়া বৰ্তমান এটো ইউজ কৰি আছো আৰু এটো এনি প্ৰাইস তো হৈছে 560 আৰু মই পাইছো 300 ত বহুতখিনি আৰু এটো বহুত ডাঙৰ হয় বটলটো তো কত লিখা আছে 580 ml ৰ হয় এটো আৰু থাৰ্ড বস্তুটো হৈছে এটো ট্ৰেচিমি এটো কেৰাটিন স্মুথ কন্ডিশনাৰ এটো 190 ml ৰ হয় কন্ডিশনাৰো মই এটো ইউজ কৰি আছো বৰ্তমান আৰু এটোৰ প্ৰাইস হৈছে 220 আছিলে আৰু মই এটো পাৰচেজ কৰিছো 132 ত তো ফোৰ্থ বস্তুটো হৈছে এটো সুইস বিউটিৰ মেকআপ ফিক্সাৰ মেকআপ কৰাৰ পিছত যোনটো স্প্ৰে কৰে হেতু এটো অৰিজিনাল প্ৰাইস হৈছে 249 আৰু মই এটো পাইছো 187 ত আৰু ফিফথ বস্তুটো হৈছে এটো কনসিলাৰ হয় পেকৰ এটো অৰিজিনাল প্ৰাইস হৈছে 765 আৰু মই পাইছো 689 ত এটো ইমান অফাৰ নাছিলে মানে এটো প্ৰডাক্টত পেকত ইমান অফাৰ দিয়া নাছিলে কিন্তু এটো মোৰ লবলগীয়া আছিলে হেতু কাৰণে মই ললো আৰু তাৰ পিছৰ বস্তুটো হৈছে এটো Lakme 925 লিপষ্টিক এই লিপষ্টিকটো বহুত বাৰ আগত ইউজ কৰিছো আৰু বহুত বেছি ক্ৰীমি টাইপ বাটাৰ টাইপ হয় আৰু সেই কাৰণে বহুত ভাল লাগে এটো ইউজ কৰি এতিয়া নতুন শেড যেহেতু আহিছে হেতু কাৰণে এটা দি চাইছিলো কিন্তু কালাৰটো ইমান মায়ে লগাই চাইছিলে কিন্তু ইমান ভাল লগা নাই সেটো যদি আপোনালোকৰ ভাল লাগিছে তেতে লব পাৰে এটো চাওক এটো ৰং অলপ ব্ৰাউন টাইপৰ ভাবিছিলো অলপ বাৰ্গান্ডি টাইপৰ আহিব কিন্তু তাত যোনখন ইমেজ দেখুৱাইছিলে হেখন অলপ বেলেগ টাইপৰ আছিল দেখাত এটো অৰিজিনাল প্ৰাইস হৈছে 525 আৰু মই এটো পাৰচেজ কৰিছো 389 ত তাৰ পিছৰ বস্তুটো হৈছে এটো আইব্ৰো পেন্সিল ইয়াৰ লগত এটো এনেকুৱা স্পুলি টাইপৰ এটাও আছে এটো অৰিজিনাল প্ৰাইস আছিলে এটো বেছি দামী প্ৰডাক্ট নহয় দে এটো সুইস বিউটিৰ হয় ডাল আৰু এডালৰ অৰিজিনাল প্ৰাইস আছিলে 49 আৰু মই এটো এডাল পাইছো 37 ত আৰু তাৰ পিছৰ বস্তুটো হৈছে Maybelline New Yorker এডাল ৱাটাৰপ্ৰুফ মাস্কাৰা তো মই বহুত দিনৰ পৰা লাগিছিলে প্ৰডাক্টটো হেতু কাৰণে এতিয়া অফাৰতে লৈ ললো এটো অৰিজিনাল প্ৰাইস আছিল 399 আৰু মই এটো পাৰচেজ কৰিছো 259 ত
আৰু তাৰ পিছৰ প্ৰডাক্টটো হৈছে এইটো Maybelline Master Chrome এইটো হেৰি হাইলাইটাৰ হয় মেটালিক হাইলাইটাৰ এইটোৰ অৰিজিনেল প্ৰাইচ আছিলে 599 আৰু মই পাৰচেজ কৰিছোঁ 389ত আৰু এটা কথা ক'ব লগা আছিলে সকলে অৰ্ডাৰ দিব বিচাৰে আজিও দিব পাৰে আজি লাষ্ট ডেট অৰ্ডাৰ কৰা মানে পিংক ফ্ৰাইডে সেলৰ আজি লাষ্ট ডেট সো সোনকালে দেৰি নকৰি সোনকালে অৰ্ডাৰ কৰক ঠিক আছে এইটোৱে আছিলে আজি হল ভিডিও যদি আজি ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যি সকলে মোৰ চেনেলত নতুনকৈ মোৰ চেনেলটো চাইছে তেখেতসকলে সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব আৰু অল কৰি দিব ঠিক আছে আকৌ সোনকালে লগ পাই আছো বাই বাই